হেপী দিৱালী। কি খবৰ আপোনালোকৰ? মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ দীপাৱলীৰ বহুত মৰম আৰু শুভেচ্ছা থাকিল। লগতে বছৰটো যাতে চাকিৰ পোহৰেৰে উজ্বলাই তোলে তাৰে কামনা কৰিলোঁ। আৰু আজি মই আপোনালোকক এজন বিশেষ ব্যক্তিৰ লগত চিনাকি কৰাই দি আছোঁ। এয়া হ'ল আমাৰ জনপ্ৰিয় ইউটিউবাৰ দেৱাশিষ দা। তো আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই থাকিব। ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ সপোনটো পূৰণ হ'ব। মই বিভিন্ন ধৰণৰ কথা আপোনাক সুধিছোঁ। কেতিয়াবা আপোনাৰ বন্ধুবৰ্গৰ মাজত হোৱা কিবা এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং কিবা ঘটনা আপোনাৰ জীৱনত আছেনে, যিটো আপুনি শ্বেয়াৰ কৰিব বিচাৰিছে? বা আপোনাৰ আজিলৈকে আপোনাৰ 30 বছৰীয়া জীৱনকালত এনেকুৱা এটা ঘটনা আপোনাৰ সৈতে ঘটিছে যিটো ঘটনাৰ বিষয়ে আপুনি ক'ব বিচাৰে? সুখৰো ক'ব পাৰে, এটা সুখৰ ক'লে, এটা দুখৰ ক'লে। চেষ্টা কৰক আপুনি। প্ৰথমে সুখৰ এটাকে কওকচোন, আটাইতকৈ ভাল লগা দিনটো আপোনাৰ জীৱনত। নহয়, যিকোনো হ'ব পাৰে। নৰ্মেলি সুখৰ বুলি ক'লে মেট্ৰিক পাছ কৰোঁতে বহুত মোৰ বেছি প্ৰথম আৰু নিজে হেৰি কৰিছিলোঁ ন, নিজে বহুত চেষ্টা কৰিছিলোঁ ন মেট্ৰিক পাছ হ'বৰ কাৰণে। মাহঁতে ভবা নাছিল যে মই মেট্ৰিক পাছ কৰিম বুলি। ইমান এটা মোৰ পঢ়াত ইমান এটা কি মন নাছিল, খুব বেছি মন নাছিল মোৰ। তো কি পাছ কৰিম বুলি ইমান এটা আশা নাছিল আৰু মাহঁতে বহুত ভয় খাইছিলে আৰু। তো মাহঁতে যেতিয়া ৰিজাল্ট হোৱাৰ পিছত ধুনীয়াকৈ মই ভাবা নাছিলোঁ, মইতো মন মাৰি আছিলোঁ ফেইল হ'লোঁ বুলি। তাৰপিছত ধুনীয়াকৈ আৰু কি হ'ল, ছেকেণ্ড ডিভিজন নাহিলোঁ। ছেকেণ্ড ডিভিজন অহা অলপ কমিল আৰু সেইকাৰণে থাৰ্ড ডিভিজন আহিলোঁ আৰু। তো সেয়াই আৰু সেইটো আপোনাৰ জীৱনৰ আটাইতকৈ ভাল লগা দিন বুলিয়ে ক'ব পাৰি। কাৰণ কিয় বেলেগে হেৰিটো বুজি পোৱা কেপাচিটিটো বেলেগ আৰু মোৰ বুজি পোৱা কেপাচিটিটো বেলেগ। তাৰ মাজতো কিন্তু আপুনি যে মেট্ৰিক পাছটো কৰিলে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু তেতিয়াহ'লে আজিলৈ বাই বাই, টাটা, বাই বাই।